গাইছ কাটি মানে হৈ গ'ল কেনেকুৱা লাগিছে ঘৰত কৈছে এই কপৌচোৱা বাঁহটো বোলে কেলে ৰাখিছোঁ ৰাখিবলগীয়া হয় আকৌ বুজি নাপায় ৰাতিপুৱাৰ পৰা শান্তি নাই চুলিখিনি নহয় মোক কাটি আহিবলৈ কৈছে বুজিছেনে নহ'লে আজি ভাত নিদিয়ে চুলিখিনি কাটি আহোঁগৈ দেই আৰু এতিয়া এনেকা দি মানে চুলি কাটিব আহি আছোঁ গাইছ আৰু মানে এনেকৈ সেই দোকান পালোহি এফালে খেলি আছে চাই কি খেলি আছে ফ্ৰী ফায়াৰ তই কাটিব নাই মোৰ চুলিটো কাটিব লাগিছিল একেবাৰে টপাকৈ কৈ দিম বুলি আহিছোঁ এবাৰ এতিয়া মানে গাইছ কপৌচা বাঁহটো কাটি লওঁ গাইছ কাটি মানে হৈ গ'ল কেনেকুৱা লাগিছে যাওঁ দেই হে গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল দ্য পদুমণি বয়েজ অন্য এটা ভিডিঅ'লৈ আজি আপোনালোকক স্বাগতম জনালোঁ মানে চুলিটো টপাকৈ কাটি দিলোঁ এইটো মই আকৌ দেই কি চাই আছ আহিছে চা আকৌ সিহঁতে নাই মোৰ লাজ লাগে আমাৰ নবীন এফালে নাটক লৈ বহি আছে পূৰা নাটক সাজুনে সাজু এফালে আমাৰ কেৰেক্টাৰ আছে দেই এইবিলাক এই নীলা চোলা ইধৰ আৰু মোৰ চুলি কাটনটো কেনেকুৱা লাগিছে চুমা এটা খাই দে আৰু অঁ সেয়া নহয় জানো মোলৈ ঢেৰ মৰম আছে মানে এটা আৰু আজি মানে এখন নাটক আৰু নাটক বুলিয়ে ক'ব লাগিব আজি কৰিবলৈ ওলাই আহিলোঁ এই দলঙলৈ তো আজি অকণমান ইয়াতে শ্বুটিং কৰিম বুলি ভাবিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক স্কিপ নকৰিব আকৌ লাইক এটা মাৰি থাকক দেই এতিয়া আমি নাটকখন কৰিবলৈ অকণমান আগবাঢ়িছোঁ দেই মানে নাটকখনৰ নাম হৈছে পাছত কম দেই 1 2 3 কবি আহি আছে আড্ডা আহি আছে আমাৰ গাঁৱলীয়া আড্ডা আড্ডা আহি আছে আড্ডা এইটো কিন্তু ৰাইট একদম সঁচা কথা দেই আৰু মানে গাইজ এতিয়া মানে আমাৰ নাটকখনৰ কাৰ্যসূচী আধা আগবাঢ়িলে আৰু এটা ৰাতি চৰ্তা আছে সেইটো ৰাতি মানে অকণমান পাছত কৰিম চাগে ৰাতি হ'ব কিন্তু অলপ পিছত হ'ব সেইটো যি হৈছে আৰু মানে গাইজ কি হৈছে নাজানো আৰু সকলোৱে যাতে আদৰি লয় নে কি আৰু লাইক কমেণ্টটো কৰি দিব এইটোতো দেই অলপ থকা সেইটো যে ৰঙাটো যে দিব গুচিয়াই দিব অঁ যি কৰিব মুঠতে মই পালে হ'ল আৰু দেই হে গাইজ আহি আছে আমাৰ মানে আহি আছে কি আহি আছে আড্ডা গতিকে গাইজ সকলোৱে মানে চাবলৈ নাপাহৰিব আহি আছে আড্ডা আৰু যাতে সকলোৱে আদৰি লয় সকলোৱে কিবা কৰি দিয়ে যাতে কি কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব